আজি আকৌ যেন এটা কবিতা লিখিম। তুমি কি ভাবিছা তোমাৰ কথা লিখিম? নিলিখোঁ। তোমাৰ সান্নিধ্যই মোক কি দিছিল? এটোপোলা পুতৌ লগা মৰম নে প্ৰেমত প্ৰতাৰণাৰ সম্বল? কি বুলি অভিহিত কৰিম? মোৰ জীৱনৰ এটা কালিমাখনা অধ্যায় নে মোৰ সপোনৰ সেই স্বাভিমানী জোনবাইৰজনীৰ কথা, যি মোক নিশা নিচুকনি গোটেৰে শুৱায় আৰু মোৰ পৰা বহু দূৰ গুচি যায়। কেতিয়াবা যেন অপেক্ষা কৰি ৰওঁ আৰু কেতিয়াবা সেই অমাৱস্যা নিশাবোৰক স্মৰণ। এটি সাগৰ সদৃশ ঢৌৱে যেন মোৰ চকুত চাপ মাৰে। মই বৰ অকলশৰীয়া হৈ পৰোঁ। মই বাৰু কিমান দুখী হ'লে তুমি সুখী হ'বা? আজি আকৌ যেন এটা কবিতা লিখিম। তুমি কি ভাবিছা তোমাৰ কথা লিখিম? নিলিখোঁ। কিমাননো আৰু কাঁইটেৰে বাট বুলিবা? সপোনবোৰক উকা হৈ ৰ'ব দিয়া।